লোৱাৰ ঘাটত আহিছোঁ। লোৱাৰ ঘাটত আহোঁতে দাদাক লগ পালোঁ। আমাৰ ওচৰৰে এই লোৱাৰ ঘাটৰ হয়। লোৱাৰ ঘাটৰ কি জেগাত হয় দাদা কওকচোন? ডাঙৰি মামা। হা হা ডাঙৰি মামা। ডাঙৰি মামা। এখেতৰ দাদাৰ ঘৰ ডাঙৰি মামাত হয়। A few moments later. বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই গাইজ, কি ক'বা আৰু। পাৰ্চেল এটা ল'ব গৈছিলোঁ, পাৰ্চেলটো লৈ আহিলোঁ বৰ্তমান। পাৰ্চেলটো ল'ব যাওঁতে এটা আমাৰ গাঁৱৰ কাষৰে হয়, লোহাৰ ঘাট ডাঙৰি মামা বুলি কয়। চিগাৰৰ নাম তেখেতৰ নামটো। চিগাৰদাক লগ পালোঁ, তাৰ লগত কথা ক'লোঁ। চিগাৰদাই লগ পালে মোক বাৰ কৈ কিবা এটা খাবলৈ দি যা। মোকো ভাল লাগে লগ পালে, ময়ো কিবা এটা সহায় কৰোঁ, কিবা এটা দিওঁ খাবলৈ, চাহ পানী যিকি নহওক আৰু পইচা কিবা ক্ষেত্ৰত মই সহায় কৰোঁ, দিওঁ তেখেতক। খাবলৈ একো বৰ্তমান মোৰ লগত পইচা আছিল, পইচাকে দি দিলোঁ তাক। খাবলৈ কিবা চাহ তাহ খাবলৈ দিলোঁ। লগত কাষতে দোকান নাছিলে, দোকান নোহোৱাৰ কাৰণে তেখেতক পইচা দিছোঁ খাবলৈ। ভাল লাগে, লগ পাই ভাল লাগিল তেখেতক অলপ কিবা খাবৰ কাৰণে কিবা এটা দিলোঁ, এখেতে খাব। ইয়াতে লগ পাই কিনে ভাল লাগিল দাদাক। ডেইলিকে লগ পাওঁ মই, ইয়াৰ ল'ৰাহঁতত আহিলে ডেইলিকে লগ পালে আৰু মই কিবা নহ'লে কিবা এটা দিওঁ খাবলৈ দাদাক। ভালো লাগে লগ পালে। দাদাই দেখিলে খোজে কিবা এটা দিওঁ বুলি কেনে, ময়ো দেখা পালে দিওঁ কিবা এটা খাবলৈ। ভাল লাগিল দাদাৰ লগত কথা পাতি। ডাঙৰি মামাত থাকা? অঁ আচ্ছা। ঘৰত কোন কোন আছে আপোনাৰ? ঘৰত কোন কোন আছে? আৰু ভাইটি আছে, ভতিজা আছে। ল'ৰা ছোৱালী আপোনাৰ? দাদা ইয়াতে থাকে ল'ৰা ঘাটত, প্ৰায়ভাগ ইয়াতে দেখা পাওঁ। কোনোবাই দেখা পালে আপোনাক দিয়ে না খাবলৈ? কিবা কি দিয়ে বৰ্তমান? কি দিয়ে খাবলৈ? বিস্কুট দিয়ে, চাহ দিয়ে। আৰু ৰাতি হ'লে ঘৰত গুচি যোৱানে? আৰু ৰাতিপুৱা হ'লে ঘৰত এনেকুৱা মাৰধৰ কৰে নেকি আপোনাক কোনোবাই? দাদাজনক প্ৰায়ভাগে লগ পাওঁ ল'ৰা ঘাটত আহিলে। মই দাদাক লগ পালে ভাল লাগে কিবা এটা। মই মানুহজনক দেখা পাই কিবা এটা দিওঁ খাবলৈ। পইচা নহ'লে আৰু খাবলৈ কিবা দিওঁ আৰু খাবলৈ, চাহ তাহ বিস্কুট কিবা কিবি দিওঁ। দেখা পালে বেয়া লাগি যায় মানুহজনক। এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ গাইজ, পাৰ্চেল ল'বলৈ আহিছোঁ। পাৰ্চেলটো বৰ্তমান লৈ আহিলোঁ। পাৰ্চেলটো লৈ আহি অলপ ঠাইত ৰহিলোঁ গছৰ তলত। কি ধুনীয়া বতাহ আহি আছে। এইপিনে ধাননি পথাৰ আছে, চাওক। এইপিনে ধাননি পথাৰ, ইমান ধুনীয়া ধানবোৰ পকিবলৈ ধৰিছে, চাওক গাইজ। এই ধান এইখন দেখিছেনে গাইজ? এইখন চাংঘৰ বুলি কয়, এনে টংঘৰ বুলি কয়। আপোনালোকে কি কয়? আপোনালোকৰ মতামত কি ক'ব বিচাৰে? আমাৰ মতে টং বুলি কয়, এইখন টংঘৰ বুলি কয়। তো হাতী ৰখাৰ কাৰণে এইটো এনেকৈ চাং বনোৱা হৈছে। এতিয়া তলত বান্ধিছে, গছৰ ওপৰত বান্ধে। পিনে গছৰ ওপৰতো বান্ধিব পাৰে, হাতীয়ে আক্ৰমণ কৰিব নোৱাৰে যাতে। পিনে ওপৰতো বান্ধিব পাৰে, এনেকৈ বান্ধে। এইটো তলতে বান্ধিছে, এইটো চাং বনাই কিনে বনাইছে ইয়াতে। এইপিনে চাওক, পাহাৰ মানে পাহাৰৰ মাজত, পাহাৰৰ ছাইডতে এইপিনে পথাৰ, ধাননি পথাৰ আছে। এইপিনে মেইন ৰাস্তা। ধানবোৰ পকিবলৈ ধৰিছে, এইপিনে ধানবোৰ পকি আছে। আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ যাতে আগলৈ যাব পাৰোঁ।
গাইছ আপোনালোকে ছাপোৰ্ট কৰিব যাতে আগলৈ যাব পাৰোঁ সেয়েহে কৈছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ